নমস্কাৰ সকলোকে স্বাগতম জনাইছো আন এটি ৰেচিপি ভিডিঅ'লৈ। আজি সজিনাৰ এখন তৰকাৰী বনালো। প্ৰথমবাৰৰ কাৰণে সজিনাৰ লগত সয়াবিন দি বনালো। খাবলৈ কিন্তু খুব সোৱাদ হৈছিল। এই আঞ্জাখন বনাবৰ কাৰণে মই 5ডাল মান সজিনা লৈছো, 2 ইঞ্চি মান দীঘলকৈ কাটি। আলু সৰু সৰুকৈ কাটি লৈছো, 2টা বিলাহী লৈছো সৰু সৰুকৈ কাটি, পিয়াজ এটা লৈছো, জলকীয়া 2টা পুৰি লৈছো, সয়াবিনখিনি ভালকৈ বইল কৰি পানীখিনি চেপি লৈছো আৰু আদা নহৰু এচামুচ থেতা দি লৈছো। এতিয়া 2 চামুচ মিঠাতেল কেৰাহীত গৰম কৰি লৈ প্ৰথমে সজিনা আৰু আলুখিনি আধা ভজা কৰি ল'ম আৰু ইয়াক নমাই থৈ দিম। সজিনাত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, বিশেষকৈ ভিটামিন A, B, C, কেলছিয়াম আৰু আইৰণৰ অভাৱ পূৰণ কৰিব পাৰে। এই আমাৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, এণ্টিঅক্সিডেণ্টৰ কাম কৰে, ছাল চুলি আৰু হাড়ৰ কাৰণে বহুত ভাল আৰু ই প্ৰয়োজনীয় ফাইবাৰো যোগান ধৰে। এই আঞ্জাখনত মই গোটা সৰিয়হৰ সলনি এই ৰেডিমেড সৰিয়হৰ পেষ্টটো ব্যৱহাৰ কৰিম। এতিয়া সয়াবিনখিনিও মই সেই একেখিনি তেলতে ভাজি ল'ম আৰু নমাই থৈ দিম। এতিয়া কেৰাহীখনত পুনৰ 2 চামুচমান মিঠাতেল দি লৈছোঁ আৰু গৰম কৰি লৈছোঁ আৰু পিঁয়াজখিনি অলপমান ৰঙচুৱাকৈ ভাজি ল'ম। ইয়াতে মই আদা নহৰু বটাখিনি দি দিছোঁ আৰু তাৰপিছতে মই বিলাহীখিনিও দি দিছোঁ। এইখিনি অলপ সময় লৰাই ভাজি ল'ম। তাৰপিছত শুকান জলকীয়া 2টাও দি দিলোঁ আৰু ইয়াক অকণমান ঢাকন দি বিলাহীখিনি গলি যাবলৈ দি দিম। এয়া বিলাহীখিনিৰ পৰা ধুনীয়াকৈ তেল বিৰিঙি উঠিছে। এতিয়া মই এচামুচ জিৰা গুড়ি দিছোঁ আৰু ধুনীয়াকৈ গোটেইখিনি মিহলি কৰি দিছোঁ। এতিয়া সময় হৈছে সৰিয়হৰ পেষ্টখিনি দিয়াৰ। সৰিয়হৰ পেষ্টখিনি মই আন্দাজমতে দিছোঁ, তথাপি 4 চামুচমান হ'ব। এতিয়া সৰিয়হৰ পেষ্টখিনি দিয়াৰ পিছত ধুনীয়াকৈ গোটেইখিনি আকৌ মিহলি কৰি অকণমান সময় ভাজি ল'ম। তাৰপিছত এটা ধুনীয়া পেষ্ট হৈ যাব। সৰিয়হৰ পেষ্টখিনি যিহেতু ৰেডিমেড হয়, গতিকে ইয়াক বহুত সময় ভাজি থকাৰো প্ৰয়োজন নাই। এয়া দেখিছেনে, ইমান ধুনীয়া মছলা পেষ্ট এটা তৈয়াৰ হৈ গৈছে। এতিয়া মই আগতে যে ভাজি থৈছিলোঁ সজিনা, আলু আৰু সয়াবিনখিনি, সেইখিনি দি দিছোঁ আৰু এতিয়া এইখিনি ভালকৈ মিহলি কৰি ধুনীয়াকৈ অলপমান ভাজি ল'ম। আৰু ইয়াত মই মাজতে নিমখ আৰু হালধি প্ৰয়োজন অনুসৰি দি দিছোঁ। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি কিমান নিমখ খায় সেইমতে দি দিব। এতিয়া ইয়াতে পানী দিব পৰা হৈ গ'ল। মই 2 কাপ পানী ইয়াতে যোগ কৰিছোঁ আৰু তাৰপিছত মই 10-12 মিনিটমানৰ কাৰণে ঢাকোনখন লগাই ধুনীয়াকৈ সিজি যাবলৈ দিম। এয়া মই 10 মিনিট পিছত ঢাকোনখন গুচাই চালোঁ। ধুনীয়াকৈ সজিনা আৰু আলুখিনি সিজি গৈছে আৰু পানীখিনিও ধুনীয়া এটা জোখত ৰৈছেগৈ। এতিয়া মই জুই নুমুৱাই অলপ সময় ঢাকোনখন মাৰি থৈ দিম আৰু তাৰপিছত যেতিয়া গোট মাৰিব, খাবলৈ আৰু বেছি ধুনীয়া হ'ব। নিৰামিষ কিন্তু পুষ্টিকৰ উপাদানেৰে ভৰা এখন আঞ্জা যদি খাবলৈ বিচাৰিছে, তেনেহ'লে এনেদৰে বনাই খাই চাবচোন। আৰু যদি ভিডিঅ'টি ভাল লাগিল চাই, তেনেহ'লে কমেণ্ট কৰিব, লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে আপোনালোকে হাঁহি থাকক, সুস্থ থাকক আৰু ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।